নমস্কাৰ ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ এক খুবেই ভাল খবৰ। আজি ইনগ্ৰেশ্যন কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ ভিতৰতে প্ৰথমখন অত্যাধুনিক ষ্টেডিয়াম আমিনগাঁৱত। নেশ্যনেল চেণ্টাৰ অফ এক্সিলেঞ্চ ফৰ বেডমিণ্টন নামেৰে এইখন ষ্টেডিয়াম তেওঁ ইনগ্ৰেশ্যন কৰে আজি। এই ষ্টেডিয়ামৰ সমান্তৰালভাৱে আমি আন এক নতুন ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিছোঁ। ৩০০ কোটি টকাতকৈ অধিক ব্যয়েৰে ২০,০০০ দৰ্শকে একেলগে বহি আমিনগাঁৱত ক্ৰিকেট খেল চাব পাৰিব। Construction activity around 3,000 crores only for sports infrastructure is going on in various parts of the state of Assam.